ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ফাটাফাটি ভ্লগ চলে। আশা কৰোঁ সকলো ভালে আছে। তো আজি গৈ আছোঁ হাউলি ৰাস মহোৎসৱলৈ। তো ব'লক একেলগে চাই থাকক ভিডিঅ'টো। গাড়ীতে যাম আমি ৰাস চাবলৈ। তো বহি লওঁ গোটেইকেইটা একেলগে, ঘৰৰ মানুহো যাব লগত। তো ব'লক ভালকৈ বহি লওঁ। ব'লক এতিয়া চাই থাকক।
আপুনি গম পায় কপাল ফাটি যাব একদম কি ক'ম আৰু আপোনালোকে ভাবিছে চাগে যে ইমান মানুহৰ কিহৰ কাৰণে ইমান মানুহে লাইন পাতিছে এইবিলাক একো নহয় কেৱল মানে লটাৰী টিকেট কাটিবৰ কাৰণে ইমান মাখা লাইন চাওকচোন মোটামুটি 2000 মান মানুহ আছে এই লাইনত বাপৰে ইমান টিকেট লোৱাৰ কাৰণে হেঁপাহ এইখন হৈছে দ্বিতীয় পুৰস্কাৰ তৃতীয় চতুৰ্থ পুৰস্কাৰ থাৰ আছে চব ইমান দামী দামী গাড়ী ইয়াৰ এখন পালে হ'ল আৰু টোটেল 22খন গাড়ী আছে চব দামী দামী গাড়ী কিমান ডাঙৰ খেলা হয় আপোনালোকে আহক চাবলৈ তো এইটো এটা খেলা হয় মানে 100 টকাৰে টিকেটটো ল'ব লাগে মানে 100 টকাৰ টিকেট কাটি 100 ছেকেণ্ড যোনে ইমান মানে তাতে অলমে থাকিব পাৰে তেতিয়াহ'লে 1000 টকাৰ ব্লেংকেট এখন পাব ইয়াত তো কোনোবা আহিলে চেষ্টা কৰিব পাৰে তো আমি এতিয়া আহিছোঁ মিনা বজাৰলৈ তো মিনা বজাৰত মানুহ চাওক না বাপৰে হেঁচা ঠেলা মানুহ বহুত মানুহ আৰু এইটোৱেইতো আচল না মিনা বজাৰটোৱে চাব লগা হয় আৰু চব ৰাসতে অকল হাউলি বুলি নহয় আমি এতিয়া ৰাসৰ পৰা ওলাই আহিলোঁ তো এখন হোটেলত আহিছোঁ অলপ খাই লওঁ তো খাই লৈ লগ পাইছোঁ তো ৰাস বুলি ক'লে ওচৰ চাওমিনে খোৱা যায় তো চাওমিনে অৰ্ডাৰ দিলোঁ তো খাই লৈ কথা পাতি আছোঁ ৰ'ব ভিডিঅ'টো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাই বাই Like, comment, subscribe.